ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ইতিপূৰ্বে আলোচনা কৰা এটি পাঠৰ সৈতে। পাঠটি হ'ল বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন। এইটো বিজ্ঞানৰ 7 নম্বৰ পাঠ। তোমালোকে প্ৰত্যেকেই বিজ্ঞানৰ পৰা এই পাঠটি উলিয়াই লোৱা আৰু মনোযোগেৰে শুনি যোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত এই পাঠৰ অন্তৰ্গত আমি জলবায়ুৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ বা জলবায়ুনো কি এই সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত যোৱা ক্লাছৰ লিংক দিয়া হৈছে। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ যোৱা ক্লাছটি চাব পাৰিবা। আজি আমি আলোচনা কৰিম এই পাঠৰ পৰৱৰ্তী অংশ জলবায়ু আৰু অভিযোজন। এই সম্পৰ্কে কিছু আলোচনা কৰোঁ আহাচোন বাৰু। যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে প্ৰাণীবোৰে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয়। তোমালোকে নিশ্চয় জানা, অতি ঠাণ্ডা আৰু অতি গৰম ঠাইত বাস কৰা প্ৰাণীবোৰে নিজকে অত্যন্ত ঠাণ্ডা আৰু গৰমৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান বিশেষ বৈশিষ্ট্য আহৰণ কৰে। এই প্ৰাণীসমূহৰ সিহঁতৰ চাৰিওফালৰ যি পৰিৱেশ, এই পৰিৱেশত নিজকে খাপ খোৱাত বিশেষ বৈশিষ্ট্য আৰু আচৰণে সহায় কৰে আৰু সেইবোৰ জৈৱ বিৱৰ্তনৰ বা জৈৱ বিৱৰ্তন প্ৰক্ৰিয়াৰ এটি ফল। অৰ্থাৎ জৈৱ বিৱৰ্তনৰ যি প্ৰক্ৰিয়া বা ফল, এই ফলৰ ফলশ্ৰুতিত প্ৰাণীসমূহে সেই অঞ্চলৰ বা প্ৰাণীসমূহৰ যি চাৰিওফালৰ পৰিৱেশ, এই পৰিৱেশত নিজকে খাপ খুৱাই চলিব পাৰে। এতিয়া এই জলবায়ুৰ অৱস্থা অনুযায়ী প্ৰাণীৰ অভিযোজনৰ উদাহৰণ হিচাপে আমি কেৱল এই পাঠত মেৰু অঞ্চল আৰু বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীসমূহৰ বিষয়ে আলোচনা কৰিম। এতিয়া মেৰু অঞ্চলৰ কিছুমান দেশ, যেনে ধৰা কিছুমান বিখ্যাত দেশ মেৰু অঞ্চলৰ অন্তৰ্ভুক্ত। এতিয়া সেইবোৰ হ'ল কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, আলাস্কা আৰু ৰাছিয়াৰ চাইবেৰিয়ান অঞ্চল। এই অঞ্চলবিলাক মেৰু অঞ্চলৰ অন্তৰ্গত বা অন্তৰ্ভুক্ত। এতিয়া মেৰু অঞ্চলৰ যি প্ৰাণী, এই প্ৰাণীসমূহৰ যি দৈহিক যি অৱয়ব বা দৈহিক যি গঠন, এই সম্পৰ্কে আলোচনা কৰোঁ বা এই প্ৰাণীবোৰ মেৰু অঞ্চলত কেনেদৰে অভিযোজিত হয় এই সম্পৰ্কে কিছু আলোচনা কৰোঁ আহাচোন বাৰু। মেৰু অঞ্চলত অতিশয় শীতল এই অঞ্চলসমূহ বৰফে আৱৰি থাকে আৰু বছৰটোৰ বেছিভাগ সময়তে ইয়াত প্ৰচুৰ ঠাণ্ডা থাকে। মেৰুত 6 মাহ সূৰ্য অস্ত নাযায়, আনহাতে বাকী 6 মাহ সূৰ্য উদয় নহয়। শীতকালত উষ্ণতা -37 ডিগ্ৰী চেলচিয়াছৰ দৰে নিম্ন হ'ব পাৰে। এনে চৰম অৱস্থাত বাস কৰাৰ বাবে তাৰ প্ৰাণীবোৰে নিজকে খাপ খুৱাই লয়। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে বগা ভালুক আৰু পেংগুইনবোৰে এনেধৰণৰ অঞ্চলত বাস কৰে। ইয়াৰ উপৰিও বিভিন্ন প্ৰাণী আৰু মেৰু অঞ্চলত পোৱা যায়। যেনে ধৰা মেৰু অঞ্চলত বাস কৰা আন প্ৰাণীবোৰ হ'ল যে বিভিন্ন ধৰণৰ মাছ, মেথন, বল্গা হৰিণ, শিয়াল, চিল ইত্যাদি বিভিন্ন প্ৰাণী মেৰু অঞ্চলত বাস কৰে। তোমালোকে নিশ্চয় গম পালা যে মেৰু অঞ্চলত থকা প্ৰাণীসমূহৰ বিষয়ে গম পালা। এই মেৰু অঞ্চলত যিবিলাক প্ৰাণী থাকে, এই প্ৰাণীবিলাক তোমালোকে জানা ইতিমধ্যে যে মেৰু অঞ্চলত গোটেই বছৰ ধৰি এই অঞ্চলটোত শীতৰ প্ৰকোপ থাকে বা যথেষ্ট শীত পৰে। সূৰ্য বছৰটোৰ 6 মাহ কাল অস্ত নাযায় আৰু বাকী 6 মাহত সূৰ্য উদয় নহয়। তোমালোকে ইতিমধ্যে গম পালা। এই মেৰু অঞ্চলৰ প্ৰাণীবোৰ অত্যন্ত ঠাণ্ডা জলবায়ুত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰ অভ্যস্ত হয়। যেনে ধৰা বগা নোমযুক্ত ছাল হয়, তীব্ৰ ঘ্ৰাণ শক্তি হয়, ছালৰ তলত থকা চৰ্বিৰ যি তৰপ বা সাঁতোৰা আৰু খোজ কঢ়াৰ বাবে বহল আৰু ডাঙৰ হাতোৰা ইত্যাদি মেৰু অঞ্চলৰ প্ৰাণীসমূহৰ এনেধৰণৰ দৈহিক গঠন থাকে। এতিয়া এই অঞ্চলটি অত্যন্ত শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা ব্যৱস্থা হ'ল প্ৰাণীৰ প্ৰব্ৰজন। এই মেৰু অঞ্চলবিলাক অত্যন্ত শীতল আৰু এই শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা যি ব্যৱস্থা, এই ব্যৱস্থা হ'ল প্ৰাণীৰ
প্ৰব্ৰজন হয় আৰু এই প্ৰাণীৰ যি প্ৰব্ৰজন এই প্ৰব্ৰজনে মেৰু অঞ্চলৰ যিবিলাক প্ৰাণী আছে এই প্ৰাণীবিলাকৰ কিছুমান জলাশয়লৈ আৰু ভাৰতৰ আন অংশলৈ এই প্ৰাণীবিলাকৰ প্ৰব্ৰজন হয় মেৰু অঞ্চলৰ পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাঠত নিশ্চয় বা আজিৰ যিটো ক্লাছ এই ক্লাছত নিশ্চয় তোমালোকে জলবায়ুৰ লগত প্ৰাণীবিলাকৰ কেনেধৰণে প্ৰাণীবোৰে অভিযোজিত হয় এই সম্পৰ্কে কিছু গম পালা আৰু আমি মেৰু অঞ্চলৰ প্ৰাণীসমূহৰ দৈহিক অৱয়ব বা দৈহিক গঠন সম্পৰ্কে আমি কিছু আলোচনা কৰিলোঁ। মই আশা কৰিছোঁ এই ক্লাছটিৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'বা বুলি মই ভাবিছোঁ। আমি পৰৱৰ্তী ক্লাছত এই পাঠৰ শেষাংশ আলোচনা কৰাৰ প্ৰতিশ্ৰুতিৰে তোমালোক আটাইৰে মংগল কামনা কৰি মোৰ এই বিশেষ অনলাইন ক্লাছটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।